ঈশ্বৰৰ বাক্য এই বাইবেলত যেটো আমাক কৈছে সেইবোৰ পঢ়ি পেলাইও যদি আমি মনটো নতুন কৰিব নোৱাৰো তেনেহলে আমাৰ প্ৰাৰ্থনাবোৰো শুনা নাযায়। হিতোপদেশ 28 অধ্যায় 9 পদ Proverbs chapter 28 verse 9 He that turns away his ear from hearing the law even his prayer shall be abomination যদি এই বিধান বা ঈশ্বৰৰ বাক্য যদি আমি শুনিবলৈ যদি কাণ নাপাতো তেনেহলে আমাৰ প্ৰাৰ্থনাটো ঘিন লগিয়া বুলি কৈছে। প্ৰথম হৈছে ঈশ্বৰৰ বাক্য। যেতিয়া আমি ঈশ্বৰৰ বাক্য মনোযোগ দিম তেতিয়া আমি কেনে ধৰণে তেওঁৰ ইচ্ছাৰ মতে প্ৰাৰ্থনা কৰিব লাগে আমি গম পাম। সেই কাৰণে প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ বিশ্বাসী দাস-দাসীসকল, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ আগতে ঈশ্বৰৰ বাক্যত কি কৈছে সেইটো মনোযোগ দিব লাগিব। আৰু যেতিয়া আমি ঈশ্বৰৰ বাক্যত মনোযোগ দিম তেতিয়া আমি গম পাম যে ঈশ্বৰে আমাৰ জীৱনত কি বিচাৰিছে আৰু তেওঁৰ ইচ্ছাৰ দ্বাৰা আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে আমি সেইটো গম পাওঁ। সেইকাৰণে প্ৰাৰ্থনা যেতিয়া আমি কৰোঁ আমাৰ কথাটো কওঁ। ঈশ্বৰে যেতিয়া আমাৰ জীৱনত কথা কয় তেওঁৰ বাক্যৰ দ্বাৰাই কয়, শাস্ত্ৰৰ দ্বাৰাই কয়।